মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মধ্যস্থতাত আজি অসমৰ লাখ লাখ চাহ শ্ৰমিকৰ মজুৰি অন্তৰ্বৰ্তীকালীনভাৱে 27 টকা নিৰ্ধাৰণ কৰা হ'ল। এয়া আমি খুব প্ৰকাশ কৰিছোঁ। আমি ধিক্কাৰ জনাইছোঁ। আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত 27 টকা মজুৰি বৃদ্ধিৰে চাহ শ্ৰমিক কেনেকৈ এটা পৰিয়ালক পোহপাল দিব, এয়া আমি বিজেপি চৰকাৰখনক প্ৰশ্ন কৰিছোঁ। বৰ্তমান চাহ শ্ৰমিকসকলে 205 টকা প্লাছ 27 টকা 232 টকাৰে সবকা সাথ সবকা বিকাশৰ আওৰা বিজেপি চৰকাৰখনে চাহ শ্ৰমিকৰ কেনেকুৱা বিকাশ হ'ব এই কথাটো আমাক বুজাই দিয়ক। আৰু আজি দেখিব পাইছোঁ 2018 চনত যিটো তেওঁলোকে মজুৰি উপদেষ্টা বোৰ্ড গঠন কৰি দিছিল, সেই মজুৰি উপদেষ্টা বোৰ্ডে পৰামৰ্শ আগবঢ়াইছিল যে চাহ শ্ৰমিকৰ মজুৰি দৈনন্দিন 351 টকা 33 পইচা হ'ব লাগে বুলি। আৰু বিজেপি চৰকাৰখনেও তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰতো প্ৰকাশ কৰিছিল যে চাহ শ্ৰমিকৰ মজুৰি 350 টকালৈ বৃদ্ধি কৰিব তেওঁলোকে চৰকাৰ গঠন কৰিলে। কিন্তু আজি চৰকাৰ গঠন কৰা বহুদিন অতিক্ৰম কৰিলে। সেই টকা পাবলৈ আমাৰ চাহ শ্ৰমিক ৰাইজে বহুদিন অপেক্ষা কৰিব লাগিব। আমি ধিক্কাৰ জনাইছোঁ। আৰু আজি তাত উপস্থিত থকা অসম চাহ মজদুৰ সংঘ, যিয়ে নেকি শ্ৰমিকৰ টকাৰে অসম চাহ মজদুৰ সংঘ চলাই আহিছে, সেইসকলো আজি উপস্থিত আছিল। তেওঁলোকো আজি মৌনতা অৱলম্বন কৰিলে বা তেওঁলোকো আজি এই কথা কিয় সন্মান হ'ল এই আমি ধিক্কাৰ জনাইছোঁ। আৰু তেওঁলোকৰ সন্মান হোৱাটো আজি বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। সদৌ সমাজবাদী ছাত্ৰ সন্থাই চাহ শ্ৰমিকৰ মজুৰি 525 টকালৈ বৃদ্ধি নোহোৱালৈকে গণতান্ত্ৰিকভাৱে এই আন্দোলন তীব্ৰতৰ কৰিব। আৰু বিজেপি চৰকাৰখনে যাতে শ্ৰমিকক ৰক্ষণাবেক্ষণ দিয়ক, তেওঁলোকে মালিক গোষ্ঠীক যাতে ৰক্ষণাবেক্ষণ দিয়াৰ পৰা বিৰত থাকক, এই আমি সদৌ সমাজবাদী ছাত্ৰ সন্থাই সকীয়াই দিছোঁ। নহ'লে অনাগত দিনত বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সদৌ সমাজবাদী ছাত্ৰ সন্থাই চাহ বাগিচা অঞ্চল আদিবাসী অধ্যুষিত অঞ্চলত গণতান্ত্ৰিকভাৱে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব।